শুভ লক্ষ্মী পূজা। দুৰ্গা পূজাৰ কেইদিনৰ পিছতে লক্ষ্মী পূজা আহে আৰু আজি লক্ষ্মী পূজা বুলি আমাৰ ঘৰতো আয়োজন চলিছে আৰু লক্ষ্মী পূজাৰ দিনা বোলে নাৰিকলৰ পানী চকুত দিব লাগে, গতিকে নাৰিকলৰ পানীখিনি ৰাখি থ'লোঁ আৰু গধূলি এনেদৰে আলপনা আঁকিলোঁ। সৰুৰ পৰা আলপনা অঁকাৰ মোৰ খুব চখ, গতিকে আলপনা আঁকি পেলাই তাৰ ওপৰত চাকি জ্বলাই দিলোঁ আৰু লক্ষ্মী মাৰ ওচৰত যিখিনি আগবঢ়াব পাৰোঁ যথাসাধ্য আগবঢ়ালোঁ। আৰু লক্ষ্মীমাক দিবলৈ বুলি মই চুজি বনালোঁ, তাৰপিছত নাৰিকল চিৰা দিলোঁ, লুচি বনালোঁ, তাৰপিছত ফল মূলেৰে এখনি শৰাই আগবঢ়ালোঁ আৰু এনেদৰে পাঁচালি পঢ়ি পেলাই সেৱা জনালোঁ। আমাৰ গুণগুণী সেৱা জনালে, কিন্তু তাৰ উদ্দেশ্যটো আছিল মোৰ আলপনাটো ভঙাৰ। আৰু এনেদৰে সেৱা জনাই পেলাই ওলাই আহিলোঁ মন্দিৰলৈ বুলি। আৰু এনেদৰে মন্দিৰলৈ আহি পেলাই তাতো চাকি ধূপ জ্বলাই পেলাই সেৱা জনালোঁ মা লক্ষ্মীক। আৰু তাৰ কাষতে ফাংচন চলি আছিল, তাত এটা নাচ চাই পেলাই আকৌ আমি ঘৰমুৱা হ'লোঁ। আহোঁতে পূৰ্ণিমাৰ যোনটো চাই আহিছিলোঁ, ইমান যে মনোমোহা হৈছিল, অন্তৰ জোৰ পৰি যায়। তাৰপিছত ঘৰ আহি পেলাই শৰাই ভাঙিলোঁ আৰু প্ৰসাদ খালোঁ আৰু ৰাতিৰ খাদ্যৰ কাৰণে লাগিলোঁ। ৰাতিৰ খাদ্যত আছিলে আমাৰ ৰুটি, মটৰ পনীৰ, ফুলকবি আলু ভাজি, চালাড, পায়স। আৰু এনেদৰে আজি ভিডিঅ'টো সমাপ্ত হ'ল। যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।